so welcome back to Rabha vlogs. আশা কৰিছো আপোনালোকৰ সকলোৰে ভাল। So guys, মই 1 week boil খোৱাৰ প্ল্যান লৈছো আৰু এসে বগা বগা আহিছে ন। ইয়াতে পহৰটো ভালকে আহিছে। So guys, আজিৰ পৰা মই 7 days এইটো পাঁচটা হে 7 days মই আজিৰ পৰা boil খাম আৰু আজিৰ পৰা start no sugar no oil only boil so মই ট্রাই কৰিম আজিৰ পৰা 7 days boil খাবলে আৰু মই একদিন only boil recipes দি থাকিম আপোনালোকক আৰু আপোনালোকে নিশ্চয় ভাল পাব আৰু boiler বহুত ধুনিয়া ধুনিয়া ডিশ আছে so হেবোৰ সব মই ট্রাই কৰিম একদিনত যিমানখিনি পাৰো আপোনালোকক boil recipes দি যাবলে ট্রাই কৰিম আৰু ময়ো তেনেকে boil খোৱা নহয় oily food fried food এবোৰে খাই আছো তেলে খাই আছো গোটে লাইফটো সো মই ভাবিছো আমাৰ সিস্টেমটো আপডেট কৰিব লাগে নহয় জানো সো মই ভাবিছো একদিন মই এটো প্ল্যান অনলি মোৰ হেলথৰ কাৰণে লৈছো সো আশা কৰিছো আপোনালোকে ভাল পাব আৰু বয়লৰ বহুত ধুনিয়া ধুনিয়া ৰেচিপিজ আছে আৰু লগতে ট্ৰেডিশনাল বয়েল ডিশ কিছুমান আছে হেবোৰ বনাম আৰু লগতে নতুন বয়েল ডিশো ট্রাই কৰিম বনাবলে সো একদিন আপোনালোকে ভিডিওবোৰ চাই থাকিব বহুত ভাল লাগিব আৰু লগতে আপোনালোকেও at least the week or one day খাব ট্রাই কৰিব মোৰটো বহুত ভাল লাগে বয়েল খাই কিন্তু তেনেকে খোৱা নহয় মাজে মাজে হে বয়েল খোৱা হয় সো আজি মই বনাব গৈ আছো বয়েল চিকেন এনে প্ৰায় বনোৱা হয় ঘৰত কিন্তু আজি মই এটা বেলেগকে বনাম সো ভিডিওটো চাই ভাল লাগিব আপোনালোকে চাই থাকিব আৰু মই যদিও ডিসিশনটো লৈছো 7 days without sugar without oil কিন্তু ভাবিলে ভয়ও লাগে কাৰণ 7 days ধেমালি কথা নহয় এনেকে মই লাইফত আজিলৈকে থাকা নাই 7 days লৈকে উইদাউট সুগাৰ উইদাউট অয়েল সো এটো মই লাইফৰ এটা এক্সপেৰিমেন্ট বুলি কম আপোনালোকক কাৰণ মই কেতিয়াও কৰা নাই আগত আৰু মই 12 ইয়াৰ্স বাহিৰত আছিলো 12 ইয়াৰ্স মই গুৱাহাটীত আছিলো যেতিয়া পঢ়ি আছিলো বা তাৰ পিছত মই জবো কৰিছিলো সো প্ৰত্যেক হোষ্টেলত থকা লৰা ছোৱালী জানিব নাইবা এনেও সবে জানে যে হোষ্টেলৰ খানা কেনেকুৱা সো সদায় ইমান বাহিৰত ফাস্ট ফুড খাইছো মানে ইমানে ফাস্ট ফুড খাইছো বাহিৰৰ খানা ইমানে খাইছো মানে মাজে মাজে এনেকুৱা ফিল হয় যেন ভিতৰখন একদম আমাৰ ভিতৰৰ সিস্টেমটো একদম যেন বেয়া হৈ গৈছে এনেকুৱা ফিল হয় সেইকাৰণে মই এইটো ডিসিশন একচুয়ালি ললো যাতে হেলথৰ কাৰণে কিবা এটা ভাল হয় আৰু ইটো অনলি 1 week যে কৰিম তেনেকুৱা নহয় মই মাজে মাজে এতিয়া প্ৰায় কৰিব ট্রাই কৰিম সো আপোনালোকেও বয়েল খোৱা স্টার্ট দিও বহুত ভাল হয় হেলথৰ কাৰণে বহুতেই বেছি ভাল হয় সকলোৱে জানে হিটো আৰু আপোনালোকেও মোক সাপোর্ট কৰিব আৰু আপোনালোকে কোনে কোনে বয়েল ডিশ খাই ভাল পায় বা বয়েল চিকেন বয়েল ফিশ যে হক আৰু বয়েল জুনে খাই ভাল পায় সিহঁতে মোক জনাব আৰু আপোনালোকৰ হাতত যদি কিবা ভাল ভাল বয়েল ৰেচিপিজ আছে মোক শেয়াৰ কৰিব মই হেবোৰ বনাব ট্রাই কৰিম সো লেটস সি মই পাৰোনে নোৱাৰো সো বহুত বুকিলো আৰু বেছি নবুকো আপোনালোকে বৰ হৈ যাব সো এতিয়া বনোৱা আৰম্ভ কৰো বলক এতিয়া সো বয়েল চিকেন বনাবৰ কাৰণে আমাক লাগিব এয়া মই দুটা পকা জলকীয়া লৈছো তেতিয়া কালাৰটো দেখিবলৈ ধুনিয়া হয় আৰু এয়া মই 4 কোহা নহৰু লৈছো আৰু এয়া 1 টুকুৰা আদা লৈছো আৰু এয়া এটা বিলাহী লৈছো আৰু এয়া ডাঙৰ পিয়াজ এটা লৈছো যদি পিয়াজটো সৰু হয় আপোনালোকে দুটা বা তিনিটা ল'ব পাৰে আৰু এয়া মই আদাৰ পাত কেইখিলামান লৈছো আদাৰ পাতটো বয়লত দিলে খাই ভাল লাগে আৰু এয়া হল 250 গ্ৰাম মুৰ্গীৰ মাংস আৰু এয়া হল বৰা চাউল অকমান মই বাটিত তিয়াই থৈ দিছো এয়া লাগিব সো এইখিনিয়ে বস্তু লাগিব আমাক বয়েল চিকেন বনাবৰ কাৰণে আৰু এতিয়া মই গোটেইখিনি ইনগ্ৰেডিয়েন্ট কাটি মেলি ৰেডি কৰি লও আৰু এয়া মোৰ ৰেডি হৈ গল আৰু মই এয়া বৰা চাউলখিনি মিক্সিত খুন্দি লৈছো অকমান গোটা গোটাকে ৰাখিব আৰু পিয়াজ টমেটো আদা নহৰু জলকীয়া আদাৰ পাত গোটেইখিনি কাটি মেলি ৰেডি কৰি ললো আৰু এয়া মই গেছত এতিয়া কেৰাহী উঠাই দিছো আৰু প্ৰথমতে মই মাংসখিনি তেল নিদিয়াকে একো নিদিয়াকে মই অকমান ভাজি লম এনেৰে ভাজিলে মাংসৰ কেঁচা গোন্ধখিনি নোহোৱা হৈ যায় আৰু এয়া চাওক 2 মিনিট মান সময় মই লো টু মিডিয়াম ফ্লেমত মাংসখিনি অকমান ভাজি ললো আৰু মাংসৰ পানীখিনি এতিয়া নাইকিয়া হৈ গৈছে চাওক আৰু এতিয়া মই ইয়াতে কাটি থোৱা পিয়াজখিনি দি দিছো আৰু এয়া মই আদা কুটি থোৱা আদাখিনি দি দিছো আৰু এয়া নহৰু
আৰু এয়া জলকীয়া দি দিলোঁ আৰু এতিয়া মই ভালদৰে এইখিনি লৰাই দিম আৰু এতিয়া এইখিনি মই 2 মিনিটমান সময় আকৌ ভাজি ল'ম আৰু এয়া লাষ্টত মই টমেটোখিনি দি দিছোঁ আৰু এতিয়া মই এইখিনিও ভালদৰে এনেকৈ লৰাই দিম তাৰপিছত অকণমান সময় এইখিনি ভাজি ল'ম আৰু ইয়াতে এতিয়া মই নিমখ দি দিছোঁ আৰু নিমখটো আপোনালোকে সোৱাদ অনুসৰি দিব আৰু তাৰপিছত অকণমান সময় লৰাই দিব আৰু তাৰপিছত এনেদৰে ঢাকনি দি দিব আপোনালোকে এয়া অকণমান সময় ঢাকনি দিয়াৰ পিছত পানী ওলাইছে আৰু এতিয়া মই এইখিনি অকণমান লাৰি দিছোঁ আৰু এতিয়া মই ইয়াতে পানী দি দিছোঁ পানী অকণমান বেছিকৈ দি দিব কাৰণ মাংসখিনি ভালদৰে সিজিব লাগিব আৰু এয়া মাংসখিনি উতল আহিছে চ' মই এতিয়া অকণমান সময় ঢাকনি দি দিছোঁ আৰু এতিয়া ইয়াতে মই বৰা চাউলখিনিও দি দিছোঁ কাৰণ বৰা চাউলখিনিও সিজিব লাগিব মই যিহেতু পিঠাগুড়িৰ দৰে কৰি পেলোৱা নাই চাউলখিনি অকণমান গোটা গোটাকৈ ৰাখিব তেতিয়া খাই ভাল লাগে আৰু তাৰপিছত অকণমান সময়ৰ কাৰণে আপোনালোকে ঢাকনি দি দিব পাৰে কিন্তু ধ্যান ৰাখিব পিঠাগুড়িখিনি দিয়াৰ পিছত লাগি ধৰিব খোজে সেইকাৰণে আপোনালোকে অকণমান সঘনাই লাৰি দি থাকিব আৰু এয়া চাওক মোৰ বইল চিকেনখিনি অলমষ্ট হৈয়ে গ'ল চ' এতিয়া মই ইয়াতে কুটি থোৱা আদাৰ পাতখিনিও দি দিছোঁ আৰু এতিয়া মই 1 মিনিটমান সময় আকৌ সিজাম যাতে আদাৰ পাতৰ ফ্লেভাৰটো আহি যায় আৰু এয়া চাওক মোৰ বইল চিকেন হৈ গ'ল আৰু মাংসখিনি একদম সফট হৈ গৈছে আৰু আপোনালোকে এইখিনি কনসিস্টেন্সি ৰাখিব তেতিয়া খাই ভাল লাগে আৰু যদি কোনোবাই পনীয়া খাই ভাল পায় তেতিয়াহ'লে অকণমান আগতে নমাই দিব আৰু পিঠাগুড়িটো অকণমান কমাই দিব পাৰে চ' এইখিনি হৈ গ'ল এতিয়া মই গেছটো অফ কৰি দিছোঁ আৰু এতিয়া মই এইখিনি সাৰ্ভিং বল এটাত নমাই লৈছোঁ আৰু এটা কথা আপোনালোকক কৈছোঁ যদি আপোনালোকে বইল চিকেনটো ভাতৰ লগত খাব বনাই আছে তেতিয়াহ'লে এনেদৰে বনাব আৰু যদি আপোনালোকে চুপ হিচাপে খাব বনাই আছে তেতিয়াহ'লে আপোনালোকে পিঠাগুড়িৰ কোৱান্টিটিটো অকণমান কমাই দিব ইয়াৰ আধাহে ল'ব কাৰণ চুপ হিচাপে খাবলৈ হ'লে অকণমান পনীয়া হ'লে ভাল লাগে চ' এয়া মোৰ বইল চিকেন একদম ৰেডি হৈ গ'ল এনেদৰে আপোনালোকে এদিন বনাই খাই চাব খাই খুব ভাল লাগে আৰু খাই কেনেকুৱা পালে জনাব নাপাহৰিব আৰু ফাইনালি মোৰ বইল চিকেন বনোৱা হৈ গ'ল চ' আপোনালোকে এদিন বনাই খাই চাব আৰু কেনেকুৱা পালে কমেন্ট কৰি জনাব নাপাহৰিব আৰু যদি ভিডিঅ'টো চাই ভাল লাগিছে তেতিয়াহ'লে শ্বেয়াৰ কৰিব একদম সংকোচ নকৰিব আৰু যদি আপোনালোকে মোৰ চেনেলটো নতুনকৈ চাই আছে তেতিয়াহ'লে প্লিজ সাবস্ক্ৰাইব কৰি দিব আৰু আপোনালোকে ভিডিঅ'বোৰ চাই কিন্তু আপোনালোকে সাবস্ক্ৰাইব নকৰে চ' প্লিজ সাবস্ক্ৰাইব কৰি দিব চ' see you in the next video bye bye take care